তিনিচুকীয়া গেলাপুখুৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ। বুধবাৰে তিনিচুকীয়া গেলাপুখুৰীত স্থানীয় ৰাইজে এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে বুধবাৰে নিশা উক্ত লাজুকী বান্দৰটি গেলাপুখুৰীৰ এখন দোকানৰ ওচৰত ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰি গতাই দিয়ে। এইটো কালি ৰাতি আকৌ এই মধিয়াম খাই আছিলে কিবা এই বান্দৰ প্ৰজাতিৰ কিবা অদ্ভুত মানে আমাৰ ইয়াত এইটো বস্তু আগতে আমি দেখা নাই। বহুত মানুহ হ'ল মানুহে চালে কিন্তু এইটো বস্তু দেখা নাই আগতে ইয়াত। কিছুমানে এতিয়া থানা মানুহে লৈ গ'ল ৰাতিপুৱা খবৰ পাই পেলাই এতিয়া থানা মানুহে এটা কৈছে লাজুকী বান্দৰ বুলি, কিন্তু আগতে এইটো বস্তু আগে পিছে দেখা নাই আমি ইয়াত। আমি কালি ৰাতি মানে তুম তামকৈ মোৰ দোকান আছে ন, টিঙতে মধিয়াম পৰি আছিলে। মধিয়াম পৰি থাকোঁতে চালোগৈ কিনো বস্তু বুলি, তাৰপৰা গোটেইখনে জমা হ'ল, লগত 3-4জন আছিলে, মাৰিব লৈছিলে নামাৰিলোঁ। বাস্কেটটো এনেকৈ সাবুতি পেলাই ধৰি ৰাখি দিছিলোঁ। এতিয়া থানা মানুহে লৈ গ'ল, আগতে এইটো বস্তু দেখা নাই। বৰ্তমান গেলাপুখুৰী আৰক্ষীয়ে এই দুষ্প্ৰাপ্য লাজুকী বান্দৰটি ৰাইজৰ পৰা উদ্ধাৰ কৰি আনি নিজৰ জিম্মাত ৰাখিছে। তিনিচুকীয়াৰ পৰা ৰূপু দাসৰ ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।